মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছে। তোমালোক আটাইকেইবাৰ এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ। যদি তোমালোকে থাম্বনেইল লিখি ধৰিব পাৰিছা যে আমি কিহৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হোৱা তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আহাচোন অলপ পলম নকৰি আলোচনা কৰা বিষয়টোৰ মাজলৈ যাওঁ। তোমালোকৰ পৰা এটা আহি পৰিছে ব্ৰেকিং নিউজ। আচলতে যিসকলে ক্লাছ 11 যিসকল এইচএছ ফাৰ্ষ্ট ইয়েৰ তেওঁলোকৰ পৰা এটা ব্ৰেকিং নিউজ আহি পৰিছে। তোমালোক সকলো কি হ'ব এতিয়া তোমালোকে পৰীক্ষা তোমালোকৰ পষ্টপন কৰা হৈছে যিহেতু অনিৰ্দিষ্ট কাললৈকে তোমালোকে নিশ্চিন্ত থাকা এনেও এইটো পৰীক্ষা নহয় কাৰণ কালি এখন সভাত যিহেতু আলোচনা কৰিছে বা তেওঁ কৈছে যেটো এই পৰীক্ষা আৰু নহয় সকলোকে এইচএছ ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টক পাছ কৰাই দিয়া হ'ব বুলি কালি এখন মিটিঙত কোৱা হৈছে। তোমালোকে যেহেতু গম পাইছাই আৰু যিসকলে গম পোৱা নাই তেওঁলোকক জনাবলৈ এই ভিডিঅ'টো প্ৰেৰণ কৰা হৈছে আৰু যদি কোনোৱে নাই জনা এতিয়াও তেনেহ'লে তোমালোকৰ বন্ধু-বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টিৰ পৰা তোমালোক উপকৃত হৈছা এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থবা। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ।